খবৰ আপোনালোকৰ মই বনিতা আপোনালোক সকলোকে মোৰ YouTube চেনেল ইনপাৰফেক্ট মিডিয়ালৈ স্বাগতম জনালো আজি মই মোৰ ফ্ৰেণ্ড এজনী ঘৰলৈ আহিছো আৰু আজি এই ভিডিঅটো এটা ৰেচিপি ভিডিঅ হয় আৰু মোৰ ফ্ৰেণ্ডজনী বিৰাট ধুনীয়া খানা বনাই ভাবিলো আপোনালোকক মই বহুত দিন একো ৰেচিপিজ দেখুৱা নাই সো আজি মই আপোনালোকৰ ওচৰত এটা ৰেচিপি ভিডিঅ লৈ আহিছো যত মোৰ ফ্ৰেণ্ডজনীয়ে বনাব আৰু তাইৰো মই বহুত দিনৰ পৰা কথা পাতি আছিলো এটা ভিডিঅ শুট কৰিম একেলগে তাইৰো এখন ফেচবুক পেজ আছে আৰু তাইৰ নামটো হ'ল জয়শ্ৰী মই চিনাকি কৰাই দিম বাৰু সো আজি তাই দুটা ৰেচিপি বনাব আৰু হেগিটা আপোনালোকৰ ওচৰত দেখুৱাম আই হোপ আপোনালোকে এনজয় কৰিব ভিডিঅটো চাই So friends, yeah, Jayashree আৰু মোৰ বহুত দিনৰ পৰা প্ল্যানিং আছিল এটা ধুনিয়াকে ব্লগ শুট কৰা তাইৰ মানে খানা মই একচুয়ালি খাবলৈ অহা কথা আছিল তেতিয়া আকৌ ভাবিলো যে যেতিয়া আহিছো লগতে এটা ব্লগ শুট কৰি লওঁ আৰু মই খুব এক্সাইটেড তাই হাতৰ আজি খানা খাবলৈ পাম সো জয়শ্ৰী কোৱাচোন আজি আমাক কি দেখুৱাবা কি খোৱাবা মোক আৰু মোৰ ভিউয়াৰ্ছক কি দেখুৱাবা আজি মই এটা স্টাৰ্টাৰ আৰু এটা ডেজাৰ্ট দেখাম আপোনাৰ স্টাৰ্টাৰটো হ'ব পটেটো পাইনাপল বল ডেজাৰ্টটো হ'ব চকলেট বিস্কিট পুডিং ওয়াও আৰু তোমাৰ পেজটো ফেসবুকৰ পেজটোৰ নামটো কৈ দিয়াচোন বাৰু অকমান আচ্ছা মোৰ ফেসবুকত এটা পেজ আছে ইভেন ইনষ্টাগ্ৰামতো আছে টুনাছ পেটিছৰী বুলি মই এনে বেকিং এণ্ড কুকিং কৰি খুবেই ভাল পাওঁ তো মই এনে ৰিসেন্টলি বেছি দিন হোৱা নাই 3 months মান হ'ল মই এটা পেজ ষ্টাৰ্ট কৰিছোঁ আৰু কেকৰ অৰ্ডাৰ্ছ আৰু মই ক্লাছো লওঁ এজন দুজনৰ ক্লাছ লৈছোঁ যদি মোক চিনি পায় সেনেকৈ আহি মোৰ পৰা ক্লাছো লৈ গৈছে যেনেকৈ ব্ৰেড ক্লাছ লৈছে আৰু কেকৰো লৈছে কুকিজৰ লৈছে তাকে ময়ো শিকিবলৈ আহিব লাগিব সো এতিয়া মই বিৰাট এক্সাইটেড তাইৰ হাতৰ খানা খাবলৈ তেনেহ'লে বলক এতিয়া কিচেনত সোমাওঁগে ফ্ৰেণ্ডছ আমি এতিয়া কিচেনলৈ আহিলো আৰু জয়শ্ৰী কোৱাচোন ইয়াত কি কি আছে এতিয়া মই স্টাৰ্টাৰ বনাম এতিয়া এইটো স্টাৰ্টাৰ হ'ল পাইনাপল পটেটো বলছ তাৰ কাৰণে মোক আলু লাগিব তো মই আলু 4টা লৈছোঁ বইল কৰি লৈছোঁ ইয়াতে ৰিফাইন অইল আছে ৰিফাইন অইল মই সাপোজ 6 টেবুলস্পুন মান লৈছোঁ তাৰপিছত এইখিনি মেয়নিজ হয় এইখিনি ব্ৰেড ক্ৰাম্বছ হয় এয়া সল্ট এয়া পাইনাপল মোৰ ফ্ৰেছ পাইনাপল মই নাই পোৱা সেইকাৰণে মই কেন পাইনাপল লৈছোঁ এইটো মোৰ মিক্স হাৰ্বছ হয় এয়া পাইনাপল ক্ৰাছ হয় এইটো ব্লেক পেপাৰ হয় আৰু এইটো ৰেড চিলি ফ্লেক্স হয় আৰু এতিয়া আমি ষ্টাৰ্ট কৰোঁ তাৰপিছত এতিয়া মই গেছটো অন কৰি লৈছোঁ এইটো ল' ফ্লেমত ৰাখিছোঁ এতিয়া এই স্মেছ পটেটোখিনি মই ল'ম ইয়াতে মই অলপ নিমখ দিম বেছি দিয়া নাই 1 টিস্পুন মান হ'ব ৰেড চিলি ফ্লেক্স দিম মিক্স হাৰ্বছ দিছোঁ ব্লেক পেপাৰ দিছোঁ এইখিনি ভালকৈ মিক্স কৰিম মোৰ এই মিক্স হাৰ্বছখিনিত গাৰ্লিক আছে গাৰ্লিক পাউডাৰ যাৰ মিক্স হাৰ্বছত গাৰ্লিক এড নাথাকে তাহাঁতে অলপ গাৰ্লিক পেষ্টটো দি দিব পাৰে এইখিনি মই মিক্স কৰি ল'লোঁ ব্লেক পেপাৰ চিলি ফ্লেক্স আৰু নিমখ মিক্স হাৰ্বছ দি পেলাই এইখিনি মই মিক্স কৰি লৈছোঁ এতিয়া মই অলপ পাইনাপল চপ কাটি ল'ম এইখিনিত মই এতিয়া অলপ চপ পাইনাপলছ দি দিছোঁ এতিয়া মই বল বনাই লওঁ ইমান ধুনীয়া স্মেল আহিছে বলছখিনি মই ৰেডি কৰি ল'লোঁ এতিয়া মই ব্ৰেড ক্ৰামত এনেকৈ কোট কৰি ল'ম ফাইন তেল এতিয়া অলপ হাই কৰি দিছোঁ ফ্লেমটো এতিয়া বলছখিনি আমাৰ ফ্ৰাই কৰি ৰেডি হৈ গ'ল এইটো মেয়নিজ হয় মই এই মেয়নিজত এইটো পাইনাপল ক্ৰাছ হয় মই এইটো মিক্স কৰিম আৰু এইখিনি চপড পাইনাপল দি দিছোঁ মিক্স কৰি ল'ম এতিয়া আমি ইয়াৰ ওপৰত চিলি ফ্লেক্স এইখিনি মই চিলি ফ্লেক্স দিম এইখিনি ব্লেক পেপাৰ হয় দেখিয়ে খাওঁ লাগিছে দেই বিৰাট ধুনীয়া হৈছে প্ৰেজেণ্টেশ্যন আৰু এইখিনি মোৰ মিক্স হাৰ্বছ হয়
আমাৰ ষ্টাৰ্টাৰ ৰেডি হৈ গ'ল এতিয়া আমি মিঠা বনাম চকলেট বিস্কিট পুডিং তাৰ কাৰণে আমাক লাগিব ব্ৰিটানিয়া এনেকা থিনাৰুট আপোনালোকৰ যোনটো বিস্কিট আপোনাৰ ভাল লাগে পাৰ্লি জি হওক ইয়া ডাইজেষ্টিভ বিস্কিট হেয়াও ল'ব পাৰে মই এইটো লৈছোঁ আৰু এয়া লৈছোঁ মিঠাই মেড লৈছোঁ কাষ্টাৰ্ড পাউডাৰ লৈছোঁ হুইপ ক্ৰীম লৈছোঁ মই টিন চেৰি যোনটো কেনত পায় সেইটো লৈছোঁ এয়া কল মই কাটি লৈছোঁ এটা কল তাৰপিছত এয়া গাখীৰ লৈছোঁ একাপ মই দিওঁতে আৰু ল'ম আৰু 2 কাপ ল'ম তো মই জাষ্ট এনেই 1 কাপ এতিয়া ৰাখিছোঁ ইয়াতে বিস্কিট সোক কৰিবৰ কাৰণে এইখিনি মই গাখীৰ লৈছোঁ এইখিনি মই কাষ্টাৰ্ডৰ কাৰণে লৈছোঁ এইটো কোকো পাউডাৰ হয় আৰু এয়া মই কফি লৈছোঁ এইখিনিয়ে আমাৰ ইনগ্ৰেডিয়েণ্টছ এতিয়া মই এয়া চচপেন লৈছোঁ চচপেনত এনেকৈ গাখীৰ একাপ লৈছোঁ 1 কাপ মই এনেকৈ 3 কাপছ ল'ম মানে 1 কাপ দিলোঁ আৰু 2 কাপ ল'ম এতিয়া মই গেছটো অন কৰিম এতিয়া মই গাখীৰটো অলপ গৰম হোৱাৰ পিছতহে মই ইয়াতে কাষ্টাৰ্ড পাউডাৰ দিম এতিয়া মই এয়া কাষ্টাৰ্ড পাউডাৰ ইয়াতে মই কোকো পাউডাৰ মিক্স কৰিম যিহেতু মই চকলেট হেৰি বনাম আপোনালোকে মেল্টেড চকলেটো দিব পাৰে কিন্তু মই পাউডাৰ দিছোঁ কোকো পাউডাৰ আৰু ইয়াতে মই এইটো কাৰণে মিক্স কৰিছোঁ যদি মই এনেই গাখীৰত দিওঁ হেৰি কৰোঁ ভালকৈ মিক্স নহয় যদি মই ডিৰেক্টলি ইয়াতে কোকো পাউডাৰ দিওঁ তেতিয়া বহুত লাম্পছ থাকে আৰু ভালকৈ মিক্স নহয় দেখিবলৈ খুবেই বেয়া হয় কাষ্টাৰ্ডখিনি তো সেইকাৰণে মই কাষ্টাৰ্ড পাউডাৰতে কোকো পাউডাৰ মিক্স কৰি লৈছোঁ কাষ্টাৰ্ড পাউডাৰটো আৰু কোকো পাউডাৰটো কিবা এনেকুৱা আছে নেকি কিমান টিস্পুন বা এনেকুৱা ধৰণৰ আচ্ছা মইতো এইটো মোৰ আইডিয়া দিছোঁ কোকো পাউডাৰটো কিন্তু কাষ্টাৰ্ড পাউডাৰ এটা মোৰ 4 টেবুল স্পুন আছে অলপ বেছিকৈ লৈছোঁ কিছুমানে অলপ পাতলকৈ খায় তেতিয়া কাষ্টাৰ্ড পাউডাৰ কমকৈ দিলেও হ'ব কোনোবাই বেছি অলপ ভাৰী কৰি যদি ল'ব বিচাৰে থিকনেছটো বেছি তেতিয়া কাষ্টাৰ্ড পাউডাৰ অলপ বেছিকৈ দিলেও একো নাই এতিয়া মই ইয়াতে গাখীৰ দিম এয়া এইটো ভালকৈ মিক্সড হৈ গ'ল এতিয়া আমি ইয়াতে লাহেকৈ ঢালি দিম লাহে লাহে আৰু ইফালে মই ষ্টেয়াৰ কৰি থাকিম ইয়াতে আপোনালোকে পাউডাৰ চুগাৰ ইয়া গ্ৰেনুল চুগাৰো দিব পাৰে মই এইটো মিঠাই মেড দিছোঁ এবাৰ টেষ্ট কৰি চাওঁ মিঠাটো হৈছে নে নাই আৰু অলপ লাগিব এয়া আমাৰ কাষ্টাৰ্ড হৈ গ'ল চকলেট কাষ্টাৰ্ড এইটো ইয়াতে এনেকৈ থাকক এতিয়া মই ইয়াতে গাখীৰ লৈছোঁ আৰু কফি পাউডাৰ ল'ম গাখীৰত 3 টিস্পুন কফি লোৱা হৈছে কফি লৈ এতিয়া গেছটো অন কৰিছোঁ কিন্তু ল' ফ্লেমত মিঠা অলপ কম হৈছিলে কাৰণে মই আৰু অলপ মিঠাই মেড দি দিছোঁ মই এয়া কফি আৰু গাখীৰত মই বিস্কিট ডিপ কৰি লৈছোঁ আৰু এনেকৈ এটা এটাকৈ প্লেচ কৰি যাম এতিয়া মই ইয়াত কাষ্টাৰ্ডৰ এইটো একচুৱেলি কাষ্টাৰ্ডটো অলপ ঠাণ্ডা হৈ পেলাই দিলে বেছি ভাল হয় কিন্তু এতিয়া মই টাইম কম সেইকাৰণে মই এনেকেই এতিয়া মই কল দিম ইয়াৰ ওপৰত মই আৰু বিস্কিট লেয়াৰ দিম তাৰপিছত মই আৰু কাষ্টাৰ্ড দিম কাষ্টাৰ্ড দিয়াৰ পিছত মই চেৰিজ দি দিম তাৰ ওপৰত মই হুইপ ক্ৰীম দিম হুইপ ক্ৰীম দি পেলাই তাৰপিছত মই কোকো পাউডাৰ চিভ কৰি দিম ওপৰত এইটো যিহেতু কাষ্টাৰ্ড আমি দিছিলোঁ সেই কাষ্টাৰ্ড অলপ গৰম হৈ আছিলে আৰু এইটো চিল খাই ভাল লাগিব যিহেতু মিঠা হয় মই এইটো 5 আৱাৰ্ছ নহ'লে হোল নাইট এইটো ফ্ৰিজত ৰাখিব লাগিব তাৰপিছতহে ছাৰ্ভ কৰিব এতিয়া মই এইটো ভনিতাৰ কাৰণে ৰেডি কৰি থৈ দিছিলোঁ যেন তাই খাই এনজয় কৰে মই এইটো হোল নাইট ৰাখি দিছিলোঁ আৰু এইটো এতিয়া মই ফ্ৰিজত ৰাখিম এতিয়া এইটো যদি আপোনালোকে ৰাতি বনাই হোল নাইট ৰাখিব আৰু নহ'লে 5 to 6 আৱাৰ্ছ ফ্ৰিজত ৰাখিব ফ্ৰেণ্ডছ এয়া হ'ল পাইনেপল পটেটোজ বল আৰু বিৰাট টেষ্টি হৈছে মই খালোঁ এবাৰ কিটচেনতে টেষ্ট কৰিলোঁ পাইনেপলৰ যিটো ফ্লেভাৰ আহিছে নহয় মই আপোনালোকক বুজাব নোৱাৰোঁ আৰু যিটো হাৰ্বছ তাই ইয়াত দিছে এড কৰিছে বহুত ধুনীয়া টেষ্ট আপোনালোকে বনাই খাব আৰু এতিয়া মই তাই ডিজাৰ্টটো টেষ্ট কৰিম সেইটো ফ্ৰিজত আছে তাই আনি আছে বাৰু এতিয়া চ' এতিয়া মই ট্ৰাই কৰি আছোঁ এইটো চকলেট বিস্কিট পুডিংটো কেনেকুৱা হৈছে বঢ়িয়া বহুত ভাল হৈছে সঁচাই বহুত ভাল হৈছে
সঁচাই খুব বেছি ভাল হৈছে খাবলৈ আপোনালোকে ট্ৰাই কৰিব কি কোৱা জয়শ্ৰী আপোনালোকে সবে ট্ৰাই কৰিব আৰু কমেন্ট বক্সত দিব ৰেচিপিটো ট্ৰাই কৰি কেনেকুৱা পালে আৰু বনিতাক তাইৰ চেনেলটো সবে যেন সাপোৰ্ট কৰে সবে লাইক দিয়ে শ্বেয়াৰ কৰে সাবস্ক্ৰাইব কৰে আৰু সাইডত যে কি কয় বেল আইকন টিং কৰি দিব বেল আইকনটো টিং কৰি দিব যাতে আহি থকা আপোনালোকে ভিডিঅ'খিনি চাই থাকিব পাৰে আপোনালোকৰ নটিফাই হৈ যেতিয়াই মই ভিডিঅ'টো আপলোড কৰোঁ সো থ্যাংক ইউ সো মাচ জয়শ্ৰী ইমান ধুনীয়া ধুনীয়া খানা খোৱালা মোক আৰু তাইকো আপোনালোকে সাপোৰ্ট কৰিব তাই পেজৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে ডিব্ৰুগড়ত থকা মানুহখিনিয়ে তাইক কেকৰ কাৰণে অৰ্ডাৰ দিব পাৰিব কেক বাৰ্থডে কেকছ এনিভাৰ্চাৰী কেকছ আৰু যিকোনো কেক তাইক অৰ্ডাৰ দিব পাৰিব অকল মানে কেক বুলিয়ে নহয় আপোনালোকে যদি ব্ৰেড या চীজ কেক হওক या কুকিজ হয় এনেকেও আপোনালোকে মোক অৰ্ডাৰ প্লেচ কৰিব পাৰে সো ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক বাটন এটা দবাই দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আকৌ লগ পাম বেলেগ এটা ব্লগত তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ